हेलो स्टूडेंट्स मैं रिहान और आज भिडिओत मैं तुमलोक क्लास 7 हिंदीर पार्ट 1 नाम हल नन्हा मुन्ना राहिहु। এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি মই তোমালোকক একেবাৰে সৰু সৰুকৈ আৰু সহজ কৰাল ভাষাত দিম মই, ঠিক আছে। সকলো পৰীক্ষাত আহা প্ৰশ্ন উত্তৰ মই দিম আজি। সেই ভিডিঅ'টো শেষলৈকে চাবা আৰু মই যিমান পাৰো সৰুকৈ লিখিব চেষ্টা কৰিছো যাতে তোমালোকে সোনকালে মুখস্থ কৰিব পৰা। তোমালোকক মই কৈও দিম ভিডিঅ'টোত কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয়, কোনবোৰ বাৰে বাৰে আহে, যাতে তোমালোকে ভালকৈ মুখস্থ কৰি লিখিব পৰা, ঠিক আছে। সেই ভিডিঅ'টো স্কিপ নকৰিবা। তোমালোকে যদি মোৰ পৰা পঢ়িব বিচাৰা আৰু মোৰ বাকিবোৰ ভিডিঅ' লাগে তোমালোকৰ ক্লাছৰ, তেন্তে সেইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, মই এই ভিডিঅ'টোৰ মাজতে কৈ দিম, গতিকে ভিডিঅ'টো চাই থাকা। এতিয়া তোমালোকে গীতটো এবাৰ পঢ়িবা। গীতটো বহুত ধুনীয়া গীত হয়, ঠিক আছে। তোমালোকক স্কুলত চাগে পঢ়াইছেই। এইখিনি তোমালোকে মনত ৰাখিবা দেই, এইখিনি তোমালোকৰ পৰীক্ষাত আহিব পাৰে। গীতটো কোনটো ফিল্মৰ পৰা লোৱা হৈছে, সংগীতকাৰ কোন, গীতিকাৰ কোন, গায়িকা কোন, এইবোৰ মনত ৰাখিবা, আহিব পাৰে। নেক্সট তোমালোকৰ অভ্যাসমালাৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰৰ नन्हा मुन्ना राहिहु एक देश प्रेममूलक गीत है। एक नंबर और प्रस्तुत गीत को लय के साथ कक्षा में गाओ। सो अभ्यासमालार 1 नंबर क्वेश्चन तो तुम्हारे गाब दिसे गीत तो तुम्हारे गाबा। 2 नंबर क्वेश्चन तो कि कैसे हमक इस गीत को तुम किस माहौल में गुनगुना सकते हो बताओ। सो ये क्वेश्चन आंसर मैं लिखि दिसो। पिছত তোমালোকৰ 3 নম্বৰ क्वेश्चन গোটেইটা মই লিখি দিম, ঠিক আছে। 2 নম্বৰ আৰু 3 নম্বৰ গোটেইটা ইম্পৰ্টেন্ট হয়, আহিব পাৰে। বাকি পাঠ के आसपास होगी पिছত चाम। प्रथम आम 2 और 3 तो चाई लो, ठीक है। सो 2 नंबर क्वेश्चन तो तुम्हारे कैसे इस गीत को तुम किस माहौल में गुनगुना सकते हो बताओ। सो आंसर लिखिबा हम इस गीत को स्वतंत्रता दिवस, गणतंत्र दिवस या देशभक्ति के कार्यक्रमों में गुनगुना सकते हैं। এতিয়া যাক এই 2 নম্বৰ আনসাৰটো বা উত্তৰটো সৰুকৈ লাগে সিহঁতে এটা কাম কৰিব পৰা, উত্তৰ বুলি লিখি स्वतंत्रता दिवस, गणतंत्र दिवस या देशभक्ति के कार्यक्रमों में অকলে ডাট কালাৰ কৰাখিনি লিখিলেই হ'ব, বাকি এইবোৰ লিখিব নালাগে, ঠিক আছে। যাক সৰুকৈ লাগে সিহঁতে তেনেকৈ লিখিব পৰা। नेक्स्ट 3 नंबर क कविता में उल्लिखित देश का सिपाही कौन है। उत्तर लिखिबा कविता में उल्लिखित देश का सिपाही नन्हे मुन्ने बच्चे हैं। जब खरुके लगे 3 नंबर क तो उत्तर बुली लिखि नन्हे मुन्ने बच्चे हैं लिखि दिले हो जाब, बाकी एबोर लिखिब नालागे, ठीक है। ख नंबर अपना देश भारत कैसे किसी से कम नहीं है। उत्तर लिखिबा अपना देश भारत हर चीज़ में किसी से कम नहीं है, चाहे मशीनों की बात करे या संस्कृति की। এতিয়া এই উত্তৰটো তোমালোকে গোটেই লিখিব লাগিব, ঠিক আছে। এই উত্তৰটো আৰু সৰু কৰিলে তোমালোকৰ মেইন কথাখিনি নুসুমাব, সেয়ে এইটো আৰু সৰু নকৰিবা, গোটেইটো মুখস্থ কৰিবা, ঠিক আছে। ইয়াৰ কাৰণে মই এটা ট্ৰিক দি দিছোঁ বাৰু, তোমালোকে হৰ চিজ মে আৰু এই চাহে মচিনো কি বাত কৰে या সংস্কৃতি কি এইখিনি মুখস্থ কৰিলে হৈ যাব বানান। বাকি এই যোনবোৰ ডাট কালাৰ কৰা নাই সেইবোৰ বানান প্ৰশ্নতে আছে, চাই ল'বা, ओके। नेक्स्ट ग नंबर देश को बनाऊंगा मशीनों का नगर। अपने देश को मशीनों का नगर बनाने का संकल्प क्यों लिया गया है। उत्तर लिखिबा अपने देश को मशीनों का नगर बनाने का संकल्प देश का विकास करने के लिए लिया गया है। এই গ নম্বৰ উত্তৰটো যাক সৰুকৈ লাগে সিহঁতে देश का विकास करने के लिए এইখিনি লিখিলেই হৈ যাব, ओके। घ नंबर भारत के अलावा हमारे देश को और किन किन नामों से जाना जाता है। उत्तर लिखिबा भारत के अलावा हमारे देश को हिंदुस्तान, इंडिया नामों से जाना जाता है। इतना जाक खरुके लगे घ नंबर तो उत्तर बुली लिखि हिंदुस्तान, इंडिया अकल ए डाट कालार करा दुटा लिखिले हो जाब, बाकीবোৰ नेलिखिले হ'ব, ओके। उंग नंबर अपना तिरंगा ऊंचा रखने के लिए क्या करना जरूरी है। उत्तर लिखिबा अपना तिरंगा ऊंचा रखने के लिए हमें दुनिया की आंखों का तारा बनना होगा और देश का सहारा बनना होगा। जब खरुके लगे उत्तर बुली लिखि এই ডাট কালাৰ কৰাখিনি লিখিলে হ'ল, বাকি এই ডাট কালাৰ নকৰাখিনি নেলিখিলে হ'ল, ঠিক আছে। সো উঙ্গ নম্বৰলৈকে হৈ গ'ল আমাৰ। এতিয়া 100টো কৰিম, প্ৰথম 100টো तुम्हारी मंजिल क्या है, तुम कैसे उस मंजिल तक पहुँचोगे। सो এই क्वेश्चन आंसर एटू। उत्तर लिखिबा मेरी मंजिल एक डॉक्टर बनना है और मैं पढ़ाई करके उस तक पहुँचूंगा। এতিয়া তোমালোকৰ যদি মঞ্জিল কিবা বেলেগ তেতিয়া লিখি দিবা, সেইটো লিখিব পাৰা। মই ডাক্তৰ বুলি ধৰি পেলাই লিখি দিছোঁ আৰু, ঠিক আছে। এতিয়া চবৰ মঞ্জিলটো বেলেগ বেলেগ হ'ব পাৰে, সেয়ে মই যিকোনো এটা ধৰি লিখি দিছোঁ।
আৰু এইটো তোমালোকে গোটেই মুখস্থ কৰি লিখিব লাগিব ঠিক আছে কেইটামান স্পেলিং বাৰু পাই যাবা যেনেকৈ মঞ্জিল স্পেলিংটো ইয়াতে আছে ঠিক আছে চ' প্ৰশ্নটো অলপ চাই স্মাৰ্ট ৱৰ্ক কৰি পেলাই লিখিব চেষ্টা কৰিবা এটা নেক্সট এটা চাও हरे भरे खेत भारत के किन प्रांतों में मिलते हैं लिखो মানে সেউজীয়া খেতি বাতিবোৰ ভাৰতৰ কোনটো মানে সাইডে পোৱা যায় কৈছে খুদিছে उत्तर लिखिबा हरे भरे खेत पंजाब हरियाणा असम और उत्तर प्रदेश में मिलते हैं पूरा एकदम সেউজীয়া খেতি বাতিবোৰ ক'ত পোৱা যায় পঞ্জাবত পোৱা যায় হৰিয়ানাত পোৱা যায় অসমত পোৱা যায় উত্তৰ প্ৰদেশত পোৱা যায় হয় সো এটা লিখি দিবা যাক এই 6 নম্বৰ উত্তৰটো সৰুকে লাগে উত্তৰ বুলি লিখি পঞ্জাব হৰিয়ানা আসাম আৰু উত্তৰ প্ৰদেশ মে লিখি দাৰি দিলে হ'ব বাকি কিটা নালাগে ঠিক আছে এতিয়া সো আমাৰ হেৰিখিনি হৈ গ'ল তোমালোকৰ 3 নম্বৰখিনি হৈ গ'ল এতিয়া তোমালোকে পাঠ के आसपासৰখিনি চাই লোৱা ঠিক আছে यारे 1 नंबर तो कैसे नीचे कुछ मशीनों के चित्र है उन मशीनों के नाम और कहाँ उनका प्रयोग होता है लिखो এই মচিনবোৰৰ নাম লিখিব দিছে আৰু হেবোৰ কোড প্ৰয়োগ হয় লিখিব দিছে ঠিক আছে এতিয়া এই প্ৰশ্নটো ইমান ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে সো নাচালে হ'ব এটো তথাপি মই দি দিছো যদি হোমৱৰ্ক কৰিব লাগে কৰি লবা আৰু ঠিক আছে ইমান ইম্পৰ্টেন্ট নহয় আৰু এটো সো উত্তৰ তোমালোকে এনেকৈ লিখি দিবা मशीन का नाम प्रयोग स्थान ठीक है क नंबर मशीन तो की टैंक कोड यूज करा है सेना में युद्ध के समय ठीक है मोर याद जगह जोड़ने कारण मैं याद लिखि दिसु तुम्हारे जगह जुले याद लिखि दिबा ख नंबर मशीन तो की ट्रैक्टर कोड यूज करा है खेती में खेती के लिए ग नंबर मशीन तो नाम की एटीएम मशीन कोड यूज करा है बैंक में पैसे निकालने के लिए ठीक है एतो तो माने बेसी इम्पोर्टेन्ट নহয় रे आहा चान्स एकदमै कम আছে গতিকে এটো তোমালোকে সময় নষ্ট নকৰিবা এনো नेक्स्ट 2 नंबर तो की कैसे सुआ हमारे देश ने कृषि उद्योग तकनीकी समेत सभी क्षेत्रों में विकास किया है तुम अपने सहपाठियों के साथ मिलकर कृषि व तकनीकी क्षेत्रों में देश की कामयाबी पर चर्चा करो माने आमार देशे जे तुमालोकर कृषि बा उद्योग बा किबा टेक्निकल जी दिखत हे दिखत तुमालोकर की কৰিছে বিকাশ কৰিছে হয় হেবৰ বিষয় तुमालोকক চৰ্চা কৰিব দিছে तुमालोकर সহপাঠীৰ লগত গতিকে চৰ্চা কৰিবা तुमालोকে ঠিক আছে আলোচনা কৰিবা নেক্সট तुमालोकर 3 नंबर किनी की কৈছে সোয়া তে 1 नंबर इज ना 2 नंबर तो इम्पोर्टेन्ट নহয় দেই তেনে কৈ 3 नंबर तो इमानটা इम्पोर्टेन्ट নহয় प्राय आहा देखा ना जाए 3 नंबर तो की কৈছে प्रस्तुत गीत में भारतवर्ष को शांति की नगरी कहा गया है नीचे हमारे देश के कुछ शांति दूत के चित्र दिए गए हैं इन चित्रों को पहचाने एवं उनके बारे में पास ही दिए गए स्थानों में लिखिए মানে কৈছে 3 নম্বৰ কোৱেশ্চনত কৈছে যে এই মানুহকেজনৰ বিষয়ে তোমালোকক অকন লিখিব দিছে গতিকে পৰীক্ষাটো নাহেই মানে কিছুমান স্কুলত আহিব পাৰে কিন্তু বেছিভাগ স্কুলত নাহে তথাপি মই লিখি দিছো কাৰণ যেহেতু অকন হলো ইম্পৰ্টেন্ট হয় লিখি দিছো বেছি চান্স আছে পৰীক্ষাত নাহে ঠিক আছে এতিয়া প্ৰথমে মই বুদ্ধদেৱৰ বিষয়ে লিখিম পিছত মহাত্মা গান্ধী পিছত নাম কি আছিল মাদাৰ টেৰেছা ঠিক আছে এৰ বিষয় লিখিম মই দেখাই দিছো তোমালোকে ইয়াতে লিখা বা বহিতে লিখা লিখি লবা প্ৰথমে গৌতম বুদ্ধৰ বিষয় লিখিবা এনেকৈ লিখি দিবা ঠিক আছে মই বহি দিয়া নাই পিছত মহাত্মা গান্ধীৰ বিষয় লিখিবা এনেকৈ পিছত এটো মাদাৰ টেৰেছা বিষয় এনেকৈ লিখিবা ওকে সো স্টুডেন্টস ভিডিওটোৰ মাজতে মই কৈ দিছো কেনেকৈ মোৰ পৰা পঢ়িব পাৰিবা আৰু তোমালোকে কেনেকৈ মোৰ বাকিবোৰ ভিডিও চাব পাৰিবা মোৰ পৰা পঢ়িবৰ কাৰণে বা মোৰ বাকিবোৰ ভিডিও চাবৰ কাৰণে মই তোমালোকৰ মোৰ এই ভিডিওৰ ডেসক্ৰিপচনত কেইটামান লিংক দি থম তাপা গৈ পেলাই মোৰ পৰা পঢ়িব পাৰিবা আৰু মোৰ বাকিবোৰ ভিডিও চাব পাৰিবা এটা জনে ভিডিওৰ ডেসক্ৰিপচন খুলিব জানা ওকে তোমালোকে গৈ চাব পাৰা আৰু জনে নাজানা হেতৰ কাৰণে মই আছো ন মই শিকাই দিম ঠিক আছে চাই লোৱা কেনেকৈ খুলে ভিডিওৰ ডেসক্ৰিপচন খুলিবৰ কাৰণে তোমালোকে প্ৰথমে এই মোৰ অপচনটো ক্লিক কৰিবা ঠিক আছে যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকৈ ভিডিওৰ ডেসক্ৰিপচন খুলিব পাৰিবা সো মোৰ অপচনটো ক্লিক কৰিবা এইটো দেখা পাইছা MOR মোৰ এইটো ঠিক আছে এই মোৰ অপচনটো ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰ লেখা আছে চোৱা MOR মোৰ দেখিছা এইটো মোৰ ইয়াত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এতিয়া এই পেজটো তোমালোকে
যিবোৰ লিংক দেখা পাবা সেইবোৰ মই বুজাই দিছোঁ কিহৰ লিংক ঠিক আছে এই পেজটো তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন এতিয়া ইয়াত পাবা প্ৰথমে ইনষ্টাগ্ৰাম ফৰ পাৰ্চনেল কণ্টেক্ট আৰু এই লিংকটোত ক্লিক কৰিলে তোমালোকে মোৰ যিটো ইনষ্টাগ্ৰাম YourZYZ আছাম তাত তোমালোকে পাবাগে আৰু তাত ফ'ল' কৰি দিবা মোক আৰু তোমালোকৰ কিবা ডাউট থাকিলে তাত সুধিবা মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোকে PDF নোট লাগিলে আৰু মোৰ পৰা পঢ়িবৰ কাৰণে এপটো ডাউনলোড কৰি লোৱা তোমালোকে জানাই চাগে মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটোৰ লিংক হ'ল এইটো এই লিংকটোত ক্লিক কৰি মোৰ এপটো ডাউনলোড কৰি লোৱা নহ'লে তোমালোকে ডাইৰেক্ট প্লে ষ্ট'ৰত গৈ সহায়ক লাৰ্ণিং হাব চাৰ্চ কৰি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে এতিয়া মই তাত তোমালোকক টিউশ্যন কৰাম মানে অনলাইন টিউশ্যন কৰাম ঠিক আছে চ' কিবা এটা পে' কৰিব লাগিব ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব পাৰ ছাবজেক্ট গোটেই বছৰটোৰ কাৰণে ঠিক আছে এক মাহ দুমাহ কাৰণে নহয় গোটেই বছৰটোৰ কাৰণে কিবা এটা পে' কৰিব লাগিব চ' এপটো ডাউনলোড কৰিবা আৰু তোমালোকে কোৰ্চবোৰ চেক কৰিবা এতিয়া মই জানো তোমালোকে সৰু সৰু ল'ৰা ছোৱালী গতিকে তোমালোকে এপটো ডাউনলোড কৰিবা হয় কিন্তু কেনেকৈ ইউজ কৰিব লাগিব নাজানিবা সেয়েহে মই এপ টিউটৰিয়েল বুলি দি পেলাই এটা ভিডিঅ'ৰ লিংক দি থৈছোঁ ইয়াত ক্লিক কৰিলে তোমালোকে কেনেকৈ এপটো ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ কিনিব লাগে চব গম পাই যাবা গতিকে এই ভিডিঅ'টো চাই ল'বা তেতিয়াহে মোৰ এপটো ভালকৈ ইউজ কৰিব পাৰিবা ঠিক আছে নেক্সট তোমালোকে ইয়ৰ ক্লাছ অল ফ্ৰী ভিডিঅ'ছ বুলি দি পেলাই এনেকৈ লিখি থোৱা পাবা 1 অসমীয়া 2 ইংৰাজী 3 বিজ্ঞান 4 সমাজ বিজ্ঞান 5 গণিত এনেকৈ ঠিক আছে তোমালোকে যি ক্লাছৰ নোহোৱা কিয় পাবা এনেকৈ অসমীয়াত পাবা তোমালোকে অসমীয়া ভিডিঅ'ৰ প্লেলিষ্ট মানে তোমালোকে এই এট লিংক এটা পাবা এই লিংকটোত ক্লিক কৰিলে তোমালোকৰ ক্লাছৰ যি অসমীয়াৰ কাৰণে ভিডিঅ' বনাই থৈছোঁ মই সকলো পাই যাবা তেনেকৈ ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত হিন্দী তোমালোকৰ যি মানে ছাবজেক্ট আছে সেই ছাবজেক্টবোৰৰ ভিডিঅ' পাই যাবা ঠিক আছে যেনেকৈ ইয়াত লিখা আছে চোৱা 7 হিন্দী এনেকৈ দিয়া থাকিব তাত ক্লিক কৰিলে 7 হিন্দীৰ সকলো ভিডিঅ' পাই যাবা তেনেকৈ তোমালোকৰ যি ক্লাছ সেইটো পাই যাবা আৰু নেক্সট মাই ছ'চিয়েল মিডিয়া লিংকছ এনেকৈ দিয়া থাকিব তাত মোৰ 1 নম্বৰত ইনষ্টাগ্ৰাম দিয়া থাকিব মোৰ যেটো মোৰ পাৰ্চনেল ইনষ্টাগ্ৰাম যেটো মই মোৰ পাৰ্চনেল ভিডিঅ'ৰ বস্তু আৰু সেইটোত ক্লিক কৰিবা ক্লিক কৰিলে তোমালোকে মোৰ ইনষ্টাগ্ৰামটো পাই যাবা মিষ্টাৰ ৰিহান 890 আৰু মোক ফ'ল' কৰি দিবা তেনেকৈ হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দিয়া থাকিব গৈ পেলাই ফ'ল' কৰি দিবা ঠিক আছে পিছত আকৌ আদাৰ লিংকছ বুলি দিয়া এটা অপশ্যন থাকিব য'ত মই বাকী যদি কিবা লিংক দিব লাগে দি দিম চ' এইখিনি আছিল তোমালোকে যদি মোৰ লগত কলত কথা পাতিব বিচাৰা ফোনত তেতিয়া সেইটো কাৰণেও মই এটা মোৰ এপটোত বেটছ বনাই থ'ম তাত গৈ পেলাই সেই বেটছটো তোমালোকে পাৰ্চেছ কৰিবা দেন তোমালোকৰ নাম্বাৰটো মোৰ তাত আহি যাব আৰু মই তোমালোকক কল কৰিম ঠিক আছে মই নিজে কল কৰিম মানে এইটো বুকিং কৰা নিচিনা কল বুকিং কৰা নিচিনা আৰু মই তোমালোকক 1 ঘণ্টা বা আধা ঘণ্টা তেনেকৈ তোমালোকৰ লগত কথা পাতিম আৰু যা যা লাগে সিহঁতে কৰিবা আৰু নালাগিলে নাই ঠিক আছে চ' এইখিনি আছিল কেনেকৈ তোমালোকে এপটো ডাউনলোড দিবা বা কেনেকৈ কি কৰিব লাগে মই কৈ দিলোঁ ঠিক আছে থেংক ইউ এতিয়া আমি ভাষা অধ্যয়নৰখিনি চাম ভাষা অধ্যয়নৰ 1 আৰু 2টো চাম ভাষা অধ্যয়নৰ 1 নম্বৰটো কৈছে তোমালোকক এই শব্দবোৰ এই এনেকৈ যেনেকৈ ভাঙিছে বঢ়াওংকা শব্দটো যেনেকৈ ভাঙি পেলাই লিখিছে তেনেকৈ ভাঙি পেলাই লিখিব দিছে গতিকে তোমালোকক মই লিখি দিছোঁ তোমালোকে চাই লোৱা আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে ঠিক আছে প্ৰথম মঞ্জিল শব্দটো মই এনেকৈ লিখি দিছোঁ ভাঙি পেলাই লিখি ল'বা পশ্চিম শব্দটো এনেকৈ লিখি ল'বা ঠিক আছে পশ্চিম শব্দটোৰ এই লাষ্টত এটা আছে দেই এই অটো ইয়াত আহি গ'ল লিখি ল'বা নেক্সট লহৰায়েংগে শব্দটো এনেকৈ ভাঙি পেলাই লিখি ল'বা দুনিয়া শব্দটো এনেকৈ লিখি ল'বা ঠিক আছে নেক্সট তোমালোকৰ 2 নম্বৰখিনি আছে 2 নম্বৰ কি কৈছে আমাক আও শব্দকো শুদ্ধ ৰূপছে লিখি মানে শব্দবোৰ ভুলকৈ দিয়া আছে স্পেলিংবোৰ চোৱা প্যাৰৰ স্পেলিংটো ভুলকৈ দিয়া আছে ইয়াত শুদ্ধকৈ লিখি দিছে প্যাৰ তেনেকৈ বাকীবোৰ তোমালোকক লিখিব দিছে এইটো ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে চ' মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা ইয়াত চোৱা বনুংগাটো বনুংগা দুনিয়াটো এইটো হ'ব মাচিনী নহয় মাচিনে হ'ব পায়েংগেটো শুদ্ধটো এইটো হ'ব পায়েংগি পাপিটো এইটো হ'ব গিৰিনেটো এইটো হ'ব ঠিক আছে এইখিনিলৈকে আছিল লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ যোগ্যতা বিস্তাৰৰ 1 নম্বৰটো তোমালোকক কৈছে যে এই বাকচটোৰ পৰা স্বৰবৰ্ণবোৰ বিচাৰি ইয়াত লিখিব দিছে আৰু ব্যঞ্জন বৰ্ণবোৰ বিচাৰি ইয়াত লিখিব দিছে স্বৰবৰ্ণ মানে অ আ ক খ অ আ আৰু ব্যঞ্জন বৰ্ণ মানে ক খ ঠিক আছে চ' তোমালোকে ইয়াত লিখি দিবা এনেতো এইটো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে তথাপি মই দি আছোঁ কাৰোবাক যদি লাগে লিখি ল'ব পাৰা আৰু ঠিক আছে এয়া চোৱা মই স্বৰবৰ্ণবোৰ লিখি দিছোঁ আৰু ইয়াত ব্যঞ্জন বৰ্ণবোৰ লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা
নেক্সট 2 নম্বৰখিনি তোমালোকক কৈছে ইয়াত হিন্দীত 1 2বোৰ দিয়া আছে তোমালোকৰ যেনেকৈ 1টো দিছে 2টো দিয়া নাই 3টো দিয়া নাই 4টো দিয়া নাই 5টো দিছে তেনেকৈ যোনবোৰ দিয়া নাই সেইবোৰ তোমালোকক পূৰ কৰিব দিছে ঠিক আছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও মই দি আছোঁ অকণ হ'লেও মানে কেতিয়াবা আহি যায় বাৰু কিছুমান স্কুলত দি দিয়ে চ' মই দি আছোঁ ঠিক আছে বেছি ইম্পৰ্টেণ্ট নহয় চ' ইয়াত মই দি আছোঁ লিখি লোৱা তোমালোকে চাই ইয়াত লিখি লোৱা এইবোৰ ঠিক আছে তোমালোকে চাই লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা এতিয়া 3 নম্বৰখিনি চোৱা 3 নম্বৰ তোমালোকৰ প্ৰশ্ন নহয় কোনো জাষ্ট তোমালোকৰ পাঠটোৰ শব্দ অৰ্থবোৰ দিয়া আছে ইয়াত এই শব্দ অৰ্থৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে পৰীক্ষাত তোমালোকৰ এটা শব্দ লিখি দিব তাৰ অৰ্থটো লিখিব লাগিব চ' মই কেইটামান গোটেইকেইটা এনেও ইম্পৰ্টেণ্ট কিন্তু মই কেইটামান বেছি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কেইটামান চিন্তি দিছোঁ চোৱা মঞ্জিল মানে লক্ষ্য এইটো বেছি ইম্পৰ্টেণ্ট পৰচম মানে ঝণ্ডা এইটো ইম্পৰ্টেণ্ট ঠিক আছে গতিকে তোমালোকে কি কৰিবা এইবোৰ বেছিকৈ মুখস্থ কৰিবা চ' এইখিনি আছিল আজি ভিডিঅ'টো মই আকৌ কৈ দি আছোঁ তোমালোকক কোনবোৰ বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এই 2 নম্বৰ 3 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয় নেক্সট পাঠকে আছপাছৰ 1 আৰু 2 একদম ইম্পৰ্টেণ্ট নহয় এই 3 নম্বৰটো অকণ চকণ আহিব পাৰে কাৰোবাৰ স্কুলত কেতিয়াবা আহি যাব পাৰে বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু নেক্সট ভাষা অধ্যয়নৰ 1 আৰু 2টো বহুত ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা তোমালোকে নেক্সট যোগ্যতা বিচাৰৰ 1টো ইমান ইম্পৰ্টেণ্ট নহয় 2টো কেতিয়াবা অকণ চকণ আহিব পাৰে আৰু ঠিক আছে ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু 3টো বহুত ইম্পৰ্টেণ্ট অ'কে পাৰে চাবা চ' এইখিনি আছিল ভিডিঅ'টো বাকী মোৰ পৰা যদি পঢ়িব বিচাৰা বা বাকীবোৰ ভিডিঅ' চাব বিচাৰা মইতো ক'লোৱে কেনেকৈ চাব লাগে তোমালোকে চাবা ঠিক আছে তোমালোকে এটা কমেণ্ট কৰি দিবা কেনেকুৱা লাগিল ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব মন যায় নেক্সট ভিডিঅ'ত মই তোমালোকক 4 মিত্ৰ যেটো পাঠ 2 সেই 4 মিত্ৰ চেপ্টাৰটোৰ সকলো কুৱেশ্যন আনসাৰ দিম গতিকে তোমালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰা যে এই চেপ্টাৰটো লাগে বুলি মইতো এনেও দিমেই কিন্তু তোমালোকে যদি কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে বাই